Hello everyone, নতুন ভিডিঅ' সৈতে আকৌ আহি গ'লো চ' আজি বহুত ডাঙৰ বস্তু এটা কিনিছোঁ চ' এইটো কাৰণে ৰিভিউ দিম ইউজবিলাকে যেনেকৈ ৰিভিউ দিয়ে ন ফ্লিপকাৰ্ট বা এমাজনৰ তলত চ' মই ৰিভিউ দিম এটা হেডফোনৰ ওপৰত চ' এইটোৱে হয় বস্তুটো কিন্তু no. Okay, so নতুন হেডফোন নতুন ফূৰ্তি চ' এডাল হ'ল ৰিয়েলমি বাডছ ক্লাছিক চ' আহক ইয়াৰ আনবক্সিং কৰোঁ মানে চাওক যেনেকৈ ফ্লিপকাৰ্ট এমাজনত দেখিছে চাগে ইউজাৰবিলাকে কেনেকৈ ৰিভিউ কৰে চ' মোক ভিডিঅ'ৰ দ্বাৰা ৰিভিউ কৰিম এইটো বস্তু আহক কেনেকৈ আনবক্সিং কৰোঁ চাওঁ ষ্টাৰ্টিঙতে ৰিয়েলমি টেক দেখিবলৈ পোৱা যায় বেক চাইডে চাব গ'লে তাহাঁতৰ ফিচাৰ্ছখিনি কি আছে দেখিবলৈ পোৱা গৈছোঁ 14.2 mm ড্ৰাইভ বেছ মানে ডিপ বেছ ডিপ হয় তাৰপিছত আপোনালোকে মেইন কি হয় প্ৰাইচটো কথাটো দেখাব লাগিবই সেইকাৰণে জুম কৰিছোঁ 699 দেখাই আছে কিন্তু মই অফাৰত 399 দি কিনিছিলোঁ হ'বলৈ 399 দি কিনিছিলোঁ চ' হেডফোনডাল টপ 600ৰ ভিতৰত যদি হেডফোন চাবলৈ যায় এইটো 1 নম্বৰত আহে তো আহক খোলোঁ এইটো কাম নাই চ' ইয়াৰ ভিতৰত আহে এনেকৈ তাৰপিছত এটা মেইন বস্তু ইউজ কৰা হয় মানে এই ষ্টাইলৰ কাৰণে ভৰাই থৈছিলোঁ পুষ্টি ক'ত গ'লোঁ পুষ্টিখন জানো হেৰাই ল'বলা অ'কে এডাল হেডফোন মানে চাবলৈ গ'লে ইয়াৰ বিল্ড কোৱালিটি আৰু আমি ইয়াৰ কেনেকুৱা চাউণ্ড কোৱালিটি কি হয় তাৰ ৰিভিউ কৰিম মেইন বস্তু এইটো একদম ছাল বস্তু দিয়ে সিহঁতে মানে কি যেনেকৈ সেইবিলাক এইবোৰ দেখুৱাই এনেকৈ বান্ধি থ'ব পাৰে এইটো বহুত ভাল বস্তু চ' মানুহে কুৱেশ্যন হ'ল যে এইটো কিমান লম্বা হয় চাওক এইটো ইমান লম্বা হ'ব কিমান লম্বা আৰু এইটো হ'ল আপোনাৰ এটা বেণ্ড থাকে ন বেণ্ড টাইপৰ হয় এইটো হ'ল চিধা এইটো মাইনাছ পইণ্ট হয় ইয়াৰ কিন্তু প্ৰব্লেম নাই একো চলি যায় বাকী ইয়াৰ যোনটো বিল্ড কোৱালিটি হয় ৰাবাৰ হয় আৰু এইটো ইমান সহজে ছিগি যোৱা ৰাবাৰ নহয় আৰু ইমান মানে কি কিছুমান থাকে ন থাৰ্ড ক্লাছ কোৱালিটি ৰাবাৰ সেইবিলাক নহয় এইটো ভাল হয় আৰু ইয়াৰ যোনটো মাইক হয় টেষ্টিংটো মই শুনাই আছোঁ ৱেইট এতিয়া মই ইয়াৰে কৈ আছোঁ হেডফোন ইউজ কৰি পেলাই মানে ইয়েৰফোন ইউজ কৰি পেলাই কৈ আছোঁ এইটো মোৰ ফাৰ্ষ্ট হয় আনবক্সিঙৰ ভিডিঅ' চ' কিমান মাফ কৰিলে মাফ কৰি দিব ইয়াৰ যোনটো ড্ৰাইভ হয় সেইটো চবতকৈ মেইন বস্তু হেডফোনটো খুলি লওঁ আণ্ডাৰ 700 বুলি কওঁতে মানে এইটো 1 নম্বৰত আহে জানে ইয়াৰ ড্ৰাইভৰ কাৰণে 14.2 mm ড্ৰাইভ দিয়ে এইটো ভাল হেডফোনতো নাহে মানে 1500 টকীয়া 2000 টকীয়া হেডফোনতো নাহেই 14.2 mm ড্ৰাইভ চ' ইয়াত আহি গৈছে সেইকাৰণে লৈ লোৱাটো ভালেই ইমান কম দামত তেতিয়া ইমান লাভ হয় আৰু আমাৰ ইণ্ডিয়ান বুলি বেলেগেই কথা কম দামত যোনটো ভাল বস্তু পায় সেইটোৱে ল'ম ৰাইট চ' ইয়াৰ প্ৰব্লেমটো হ'ল কিছুমান থাকে ৰাবাৰৰ টাইপ আৰু এইটো এনেকুৱা থাকে চাওক একদম হাৰ্ড হয় এইটো বস্তু এইটোত খালি এটা প্ৰব্লেম হয় মই যেতিয়া ফাৰ্ষ্ট ইউজ কৰিছিলোঁ 1 ঘণ্টা নহয় আধা ঘণ্টাও পিন্ধিব পৰা নাছিলোঁ কিয়নো যোনটো সোমোৱাই ন সেইটো মোৰ ইয়াৰ লগত চাইজ নিমিলেই যে কি নাজানো কিন্তু মানে বহুত বিষায় বহুত পেইন হয় এইটো মোৰ কাণৰ কাৰণে হয় নে কি নাজানো কিন্তু এইটো বহুত পেইন হয় অ'কে চ' তাৰপিছত ইয়াৰ মাইক কোৱালিটিটো আপোনালোকে চালি গম পালে কেনেকুৱা হয় বাকী ইয়াৰ ড্ৰাইভ এমৰ কাৰণে চবতকৈ পেজ বুলি কোৱা যায় চ' এইটোৱে আছিল এই ভিডিঅ'টোৰ স্মল ভিডিঅ' হয় হেডফোনৰ নেক্সট কি ভিডিঅ' আহিব ব্লগ আহিব পাৰে আমি এটা ৰাইডত যাম চাইকেলৰ চ' সেইটো ভিডিঅ' চাবলৈ ৰেডি থাকক অ'কে বাই